গোটেই অসমত 156টা কাৰ্যালয়ত আমি পালন কৰিব লৈছোঁ। তাৰ কাৰণ আজি ইলেক্ট্ৰিক বিদ্যুৎ বিভাগত তিনিওটা উত্তৰীয়া কোম্পানীত কাম কৰা আমাৰ আসাম ষ্টেট হাউচ পাৱাৰ ৱৰ্কাৰ ইউনিয়নৰ সদস্যবিলাকে কাম কৰি আছে। আপোনালোকে চাব APDCLত বা বিদ্যুৎ বিভাগত 80% শতকৰা 80% আমাৰ এই আউটসোৰ্সৰ মানুহৰ দ্বাৰা ডিপাৰ্টমেণ্টখন চলি আছে। চলাৰ পিছতো আমি আমাৰ আসাম ষ্টেট হাউচ পাৱাৰ ৱৰ্কাৰ ইউনিয়নৰ তৰফৰ পৰা বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক আৰু বিদ্যুৎ মন্ত্ৰী গালাসা বাইদেউৰ লগত আমি দুবাৰকৈ বহিলোঁ। আমাৰ চাকৰিবিলাক বা 11 দফীয়া দাবী লৈ আমি আলোচনাত বহিছিলোঁ, কিন্তু তেখেতসকলে কোনো উত্তৰ দিব নোৱাৰিলে। ইয়াৰ উপৰিও আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত বহিবলৈ বাৰম্বাৰ অনুৰোধ জনাৰ পিছতো মেমৰেণ্ডাম দিয়াৰ পিছতো তেখেতসকলে আমাৰ লগত আলোচনাত বহাৰ কোনো সাহ গতাব পৰা নাই। ইয়াৰ উপৰিও যোৱা বছৰ আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক আদি কৰি আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে মুখ্যমন্ত্ৰীৰ লগত বহি আলোচনা কৰিছিল আৰু মুখ্যমন্ত্ৰী কথা